একদম জুবিন দা এটা হিয়া দিয়া নিয়াৰ বিৰাট ধুনীয়া মানে হামিং এটা মোৰ মনত আছে মই এবাৰ গাওঁ মাৰিব নেকি না জুবিন দা চিনেমাখনত এবাৰ মুখ ল'ম বুলি কৈছে অঘাইতম জুবিন দা কপাল চাওক অথনি প্ৰেছ কনফাৰেন্সত মই বহিবলৈ গৈছোঁ তেখেত বহি আছে মোক কৈছে বহক আপোনাৰ কাষত বহিবলৈ পাই মই ধন্য মানিছোঁ মোক কৈছে অ' না না নে 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 না না 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 নে নে থেংক ইউ এখেতে পাইছ বুলি কৈছে যেতিয়া এতিয়া ৰাখিব নোৱাৰে ওচৰৰ মানুহ শান্তিত থাকিব নোৱাৰিব থেংক ইউ দাদাই ইয়ালিটো গাব এবাৰ দাদাই কৈছে আৰু কিবা ক'বলগীয়া আছে যদি কৈ দে একে শেষকে দিম দাদাৰ এটা গান আছে গানটোলৈ খুব হুলস্থুল হৈছিল কিন্তু কথাটো হৈছে গানটো ভাল মানুহৰ মনৰ লগত কথা মই যদি ভালকে ভাবো ভাল গানটো যদি মই বেয়াকে ভাবো বেয়া এ বাতি ভৰাই চিৰা খাবি বাহাচুঙাৰ দৈ তাতে এটা লাইন আছে নহয় আপোনালোকে যদি ভালকে ভাবে ভাল বেয়াকে ভাবিলে বেয়া ঐ ছোৱালী আনিবি ককাই চবৰে মনত আহি গৈছে মই কোৱা নাই কিন্তু মই ভালকে ভাবিছো ঐ ছোৱালী আনিবি ককাই মোৰ মনি চাইজৰ চাই খৰচ কমি যায় খৰচ কমি যায় তপিনা ডাঙৰ চাই কি ঘেন্টা কথা থেংক ইউ দাদা থেংক ইউ আমাৰ আজি ডাঙৰ সৌভাগ্য জীৱনৰ আমি জুবিন দাৰ লগত এনেকে কথা পাতিব পাৰিম বিহু এইটো তেনেকে লিখা এইটো থেংক ইউ তপিনা ডাঙৰ চাই আৰু কিছুমানে গাবলৈ বেয়া পায় আকৌ লাজ কৰে